নমস্কাৰ বন্ধুসকল, এফআই ক্ৰিয়েশ্যনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এতিয়া দেশত কেনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে, আকৌ নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। বিশেষ কৰোনা যি ভাইৰাছ, সেই ভাইৰাছে সঁচাকেই আমাৰ সকলোৰে মনত চৰকাৰে যি পদক্ষেপ লৈছে তাত আমি অতি আনন্দিত আৰু তেওঁলোকৰ লগত আমি সহযোগ কৰি আছোঁ আৰু আগলৈও কৰি থাকিম বুলি আমি আৰু বিশেষকৈ দেখা গৈছে যে কৰোনাৰ ক্ষেত্ৰত কোনো লোকে কৈছে যে ই কেৱল হিন্দুসকলৰ হ'ব, কেৱল মুছলমানসকলৰ হ'ব। এনেকুৱা ধৰণৰ যি উৰা বাতৰি, সেই উৰা বাতৰিত আমি মন দিব নালাগে, কাৰণ ভাইৰাছটোৱে কেতিয়াও ধৰ্ম নাচায় বা বৰ্ণ নাচায়, জাতি নাচায়, কিন্তু সেইবোৰ বিষবাষ্প কেৱল মানুহেহে বিয়পাই আছে আৰু সেই বিয়পোৱাৰ ফলত আমাৰ বহুতো ক্ষতি হ'ব। গতিকে সেইবোৰত আমি উৰা বাতৰিত আমি মন কাণ দিব নালাগে। আমি যিখিনি আমাৰ যাৱতীয় সাৱধানতা সেইখিনি অৱলম্বন কৰিব লাগে। ঘৰত যিমান পাৰে থাকক, নিজৰ যাৱতীয় কাম কৰক, কিতাপ পঢ়ক আৰু নিজৰ ভাল লগা প্ৰিয় যিবোৰ কাম আছে সেইবোৰ কৰক আৰু সুখী থাকক। এতিয়া শুনক মই প্ৰস্তুত কৰি উলিওৱা ভাৱটো, আৰু কেনে পালে নিশ্চয় জনাব। মোৰ ভাল লাগিব, আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মহামাৰী কৰোনা, তই আহিয়েই খলকনি লগালি। প্ৰাণৰ চিৎকাৰ শুনি তোৰ সেয়া নগলিলনে? জীৱনৰ ভাল লগাবোৰ ধমকাই পেলালি নিমিষতে। নাৰকীয় শেষ বিচাৰে কোনেনো? আপোনজনক হেৰুৱাব কোনেনো বিচাৰে? জাত পাতৰ কথা নাহেও, নাহে কোনো বৰণৰ ভেদাভেদ, মুখ চাই নাহে মহামাৰী। আধুনিকতাৰ নামত কলংক, মুখা পিন্ধা সাধু, সমাজৰ চিৰবৈৰী সেইসকল। আশা আমি এৰা নাই, মুকলি হ'ব গোমা আকাশ। দুখৰ শেষত উদয় হ'ব সুখৰ কিৰণ। ক্ষণিকৰ জীৱনত জীপাল হৈ উঠিব পুনৰ জীয়াই থকাৰ হাবিয়াস।